নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ছোৱালীজনী টিফিনৰ কাৰণে চুজি বনাই দিছোঁ। তাই এনেদৰে বনাই দিলে খাই ভাল পায় আৰু লগতে অলপ নমকিন দিছোঁ। সদায় মানে ৰুটি চব্জি দিয়া নহয়, অলপ বেলেগ বেলেগকৈ দিলে তাইও খায়ো ভাল পায়। এইফালে তাইৰ টিফিন ৰেডি হৈ গ'ল আৰু আমিও ৰেডি হৈ ল'লোঁ স্কুললৈ বুলি, আৰু এইফালে স্কুললৈ গৈ আছোঁ। তাই ভিডিঅ' কৰিলে মানে অকল তললৈ মুখ কৰি থাকিব। তাইক স্কুলৰ পৰা থৈ আহি যিহেতু মই একো নোখোৱাকৈ গৈছিলোঁ, প্ৰথমতে চাহ একাপ খাই লওঁ বুলি কিটচেনত সোমাই ল'লোঁ। আৰু মানুহজনেও তেতিয়াই ফোন কৰিলে যে মই ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ, জল্দি কিবা এটা বনাই থোৱা, কাৰণ ৰাতিপুৱা সোনকালে যোৱাৰ কাৰণে একো এটা খাই যাব নোৱাৰিলে। মই সেইকাৰণে কি কৰিলোঁ, ৰাতি ভাত অলপ আছিলে, তাকে কাজু আৰু কণী দি এনেদৰে ফ্ৰাইড ৰাইচ বনাই দিলোঁ। প্ৰথমতে ঘিত কাজুখিনি অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। ফ্ৰাইড ৰাইচত কাজু দিলে যিহেতু খাই বহুত ভাল লাগে। আৰু কাজুখিনি ভজাৰ পাছত সেইখিনি তেলতে কণী এটাও ভাজি ল'লোঁ। কণীটো ভাজিলে তাতে আৰু অলপ তেল দি জিৰা দিছোঁ, তাৰপৰা পিঁয়াজ আৰু আদা নহৰু অলপ দি ধুনীয়াকৈ ভাজি লৈছোঁ, আৰু লগতে হালধি, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, কাশ্মীৰী লাল মৰিচ, গোটেই মছলাখিনি অলপ দি লৈছোঁ। ভিডিঅ'টো অকণমান দীঘল হৈছে, আপোনালোক সকলোৱে শেষলৈকে চাব বুলি আশা কৰিলোঁ। তাৰপৰা ভাতখিনি দিলোঁ আৰু ভাজি থোৱা কণী আৰু কাজুখিনিৰ লগতে দি দিলোঁ। একেবাৰে শেষত ধনিয়া পাত কুটি দিলোঁ। তাৰপিছত আমাৰ ৰেডি হৈ গ'ল খাবৰ কাৰণে। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। ফ্ৰাইড ৰাইচখিনি হোৱাৰ পাছত এতিয়া চাহ বনাব ল'লোঁ। চাহ বনাওঁতে দেখিছেনে অলপ অলপ মানে গেছটোত পৰি লেতেৰা হৈছিলে। এই ফ্ৰাইড ৰাইচখিনি বনাওঁতে পূৰা মচি আছোঁ। আপোনালোকে এনেদৰে কৰেনে? হাতখন মানে পৰিলে পৰক, মুঠতে গেছটো চাফা হৈ থাকিবই লাগিব। তাৰপৰা এয়া মোৰ চাহো ৰেডি হ'ল আৰু লগতে ফ্ৰাইড ৰাইচো ৰেডি। এতিয়া আমি পূৰা খাই আছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট কৰিব, আৰু যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাইছে মোৰ পেজটি প্লিজ ফ'ল' কৰি দিব নাপাহৰিব। থেংক ইউ, বাই।